Hello guys, welcome back to my channel. তো আজি কথা পাতিম আমি সিম কাৰ্ডৰ বিষয়ে। সিম কাৰ্ড এনে এটা বস্তু যেটো নহলে আমাৰ মোবাইলটোৰ কোনো কাম নাই বুলিয়ে ক'ব পাৰি। সিম কাৰ্ডৰ ফুল ফৰ্ম হৈছে সাবস্ক্ৰাইবাৰ আইডেন্টিফিকেশন মডিউল। ফাৰ্স্ট যিখন সিম কাৰ্ড বনোৱা হৈছিল সেইখন বনোৱা হৈছিল 1991 চনত। যিদৰে আপোনাৰ মোবাইলত 16GB 32GB স্পেচ থাকে ঠিক তেনেকৈ সিম কাৰ্ডত 64 KB স্পেচ থাকে। এইখিনিতে মই আপোনালোকক MB আৰু KB ৰ সিস্টেমটো বুজাই দিব বিচাৰিছো। 1024 বাইটে হয় 1 KB আৰু 1024 KB হয় 1 MB আৰু 1024 MB হয় 1 GB আৰু 1024 GB হয় 1 TB। জিঅ' এয়াৰটেল ভোডাফোন আইডিয়া আসলতে এই সকলোবোৰ হৈছে একোটা টেলিকম কোম্পানী আৰু ইহঁতৰ সিমবোৰ চলাবলৈ হলে আমি মাহে মাহে ৰিচাৰ্জ কৰিব লাগে। কিন্তু আপোনালোকে এটা কথা মন কৰিছেনে এমাহৰ নামত আমাক 28 দিনৰ ৰিচাৰ্জ দিয়া হয় মাত্ৰ আৰু দুমাহৰ নামত 56 দিনৰ ৰিচাৰ্জ দিয়া হয়। আসলতে এইটো টেলিকম কোম্পানীবোৰৰ এটা ষ্ট্ৰেটেজি হয় যাৰ দ্বাৰা হিহতে 12 মাহত আমাৰ পৰা 13টা ৰিচাৰ্জ কৰোৱায় আৰু আপোনালোকে একো গমকে নাপায়। অৰ্থাৎ হিহতে এই ষ্ট্ৰেটেজিৰ পৰা বছৰত 1 মাহৰ ৰিচাৰ্জ আমাৰ পৰা এক্সট্ৰা কৰোৱায়। কিন্তু বন্ধুসকল এতিয়া আহিছে এটা ভাল খবৰ যে এতিয়াৰ পৰা টেলিকম কোম্পানীবোৰে আপোনালোকক এনেদৰে লুটিব নোৱাৰে। কাৰণ টেলিকম ৰেগুলেশনছ অথৰিটিয়ে ইনভেষ্টিগেশ্যন কৰি এই সিস্টেমটো এক্সপ'জ কৰিলে আৰু লগতে এই টেলিকম কোম্পানীবোৰক ৱাৰ্নিংও দিলে আৰু লগতে কিছুমান অৰ্ডাৰ পাছ কৰিলে। সেই অৰ্ডাৰবোৰৰ মতে এতিয়া ৰিচাৰ্জবোৰত আমি বহু পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। টেলিকম ৰেগুলেশন অথৰিটিয়ে এই সিম কাৰ্ডৰ কোম্পানীবোৰক দুটা অপশ্যন দিলে। ফাৰ্ষ্ট অপশ্যনটো হ'ল 30 ডেজ ভাউচাৰ প্লেন, অৰ্থাৎ আপুনি যদি জানুৱাৰীৰ 1 তাৰিখে ৰিচাৰ্জ কৰে তেনেহ'লে 30 তাৰিখে শেষ হ'ব আৰু ফেব্ৰুৱাৰীৰ 1 তাৰিখে ৰিচাৰ্জ কৰিলে মাৰ্চৰ 2 তাৰিখে শেষ হ'ব। আৰু নেক্সট অপশ্যনটো দিছিলে 1 মান্থ প্লেন। ইয়াৰ মতে আপুনি যদি ৰিচাৰ্জ 2 জানুৱাৰীত কৰে তেনেহ'লে আপোনাৰ ৰিচাৰ্জ শেষ হ'ব 2 ফেব্ৰুৱাৰীত আৰু যদি আপুনি 4 ফেব্ৰুৱাৰীত ৰিচাৰ্জ কৰে তেন্তে আপোনাৰ ৰিচাৰ্জ শেষ হ'ব 4 মাৰ্চত। ক'বলৈ গ'লে এই অপশ্যনটোত মাহত কেইটা দিন আছে তাৰ লগত কোনো মতলবেই নাই। মাহত 28 দিন হওক বা 30 দিন সেই তাৰিখত ৰিচাৰ্জ শেষ হ'ব যি তাৰিখত আপুনি ৰিচাৰ্জ কৰিছিলে। এইখিনি ইনফৰমেশ্যন পোৱাৰ লগালগ মই মোৰ মোবাইলৰ মাই জিঅ' ছেকশ্যনত গৈ দেখিবলৈ পালোঁ যে টেলিকম ৰেগুলেশ্যনছ অথৰিটি ইণ্ডিয়াই যিকেইটা অৰ্ডাৰ দিছিলে সেই অৰ্ডাৰ কেইটাই কিছুমান পৰিৱৰ্তন আনিলে। যেনে মই মোৰ মাই জিঅ'ত এই 30 দিনীয়া ৰিচাৰ্জ কেইটা নতুনকৈ দেখিবলৈ পাইছোঁ এইমাত্ৰ। বন্ধুসকল এই টপিকটোত ক'বলগীয়া কথা বহুত আছে। যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাই দিব। মই আপোনালোকৰ কাৰণে এই টপিকটোত ডিটেইলত ভিডিঅ' লৈ আহিম আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। মই আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে গুড বাই। फिल्म खत्म हो गई, घर जाओ यार।